নমস্কাৰ বন্ধুসকল, কিছুদিন আগতে মানে 2-3 দিন আগতে মই এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ। মোবাইলটো আহি পাইছে, এইমাত্ৰ মোক ল'ৰাজনে ফোন কৰিলে। তো মোবাইলটো আনিবলৈকে মই দোকানত গৈ আছোঁ। আপোনালোকে চাই থাকক কি মোবাইল অৰ্ডাৰ দিছোঁ আৰু মোবাইলটো কেনেকুৱা কি সকলোখিনি কথা গম পাব। ৰঞ্জিত এইফালে ৰঞ্জিত এই মোবাইল এটা কৰছে ধৰচোন, ভিডিঅ' কৰচোন। এটা মোবাইল আছে, অ'পেন কৰোঁ। তাৰমানে মোবাইল নাহে, কিবা খালী ভাষাই ভাবে না। কি মোবাইল? এইটা ফ্লিপকাৰ্টত আছে, তুই ৰেকৰ্ডিং কৰি থাকিবি হা। ভাল নাম কি 1000 টকীয়া? 11,000 আমার মোবাইলটা আছে না, ওপেনে করলি তুই? ওই ওপেনে করছে আগতে, এটা তো আছে ওপেন করলে। ওই ওপেনে করছে বলে আগতে না আর কোনো খুলে আগতে করতে হবে আর কি করতে না গোটা সেট করব না হয়তো তো আগতে চেক করতে হবে মোবাইলটা, হ্যাঁ সময় লাগবে না বেলেগ বস্তু হলে চেক নকরলেই হয়। 200-300 টাকা বস্তু কি মোবাইল? নালগে ভিডিও করব না যাবে নাই এনে ডাইরেক্ট টেক করলে না টেক করলে গোটাই নহলে গুছি যাব না ডাইরেক্ট হয়। মোক লাগে ৰ ভিডিঅ'টা, বেলেগ কাৰণত লাগে। হা মোৰ চেনেলত দিব লাগিব। ফোন নাম্বারটা কোন লাস্ট সেটটা কি নাম এটা? Poco C31 ব্যাটারি কি হাজার? ব্যাটারি 5000 কি হাজার RAM? RAM 3GB RAM। হ্যাঁ মেন দাম কিমান ইয়ার? 11,000। কি বলে না হয়? এইখানে আছে কাটা নাই হ্যাঁ আচ্ছা ও এখানে কথা নাই। নীলৰ সেকেন্ড মোবাইল নাই এটা? এই মোবাইল বেয়া হৈছে, ফেলাই দিছো, সেইকাৰণে তো এতিয়া অৰ্ডাৰ দিলো। ক'ত ফেলাই দিছা? আছে মোবাইল। এই Poco হেল্ল' ৰ ভিতৰত কি কি বস্তু চাওঁ আগতে। মোবাইলটো চাৰ্জাৰ আৰু কেবুল, চাৰ্জাৰ আৰু কেবুল আৰু হেডফোন নাথাকে না? কেমরে না দাও সেজে গলিবা চাৰ্জাৰো নেদে। এই আফা জিগলা নে দে মোবাইলটো ঠিক আছে না দোস্ত? নতুন না পুরানি? নতুন নতুন নতুন। ভাঙা পড়া থাকিলে ভাই কিবা কৈছে, অলপ মানে কিবা লুজ থাকিলে কিবা থাকিলে বোলে ৰিটাৰ্ণ। হা আজিকালি মোবাইল আমাৰ আগতে খুলি চাব দে মোবাইলটা না। তই মোক কালিয়ে ফোন কৰিছে, মোবাইলটা আগতে খুলি চাবি, তাৰপিছতে OTP দিবি। কিবা অলপ হেৰি কিবা থাকিলে মানে একচেপ্ট কৰিব দিয়া নাই আৰু। হা আৰু কিবা আছে হেৰি কভাৰ এটা নিদিল দেখোন না। দে মোবাইল ধৰি থাকা, কেমেৰামেনক কি খোৱা পটাপট, ভাগাল লাগি গ'ল। মুৰ্গী মাংস দিয়ে খানা খুৱাম দক, লোকেল মুৰ্গী। এইখান লগ কৰি লৈছা? স্কিন গাৰ্ড চাৰ্ট একো নাই দেখোন। এইটো যিটো দোকানী খালি হানাই না, খালি সুধা ভাটা আহিলিহে দিগদাৰ আছিলা। সেটা নাম্বারটা কোন মারবো বলে নাম্বাৰটা মোবাইল নাম্বাৰটা না OTP নালাগে? মোবাইল নাম্বারটা পাওয়া যায় 2149 2149 নাই ও হয় না। ওই বেলেগ নাম্বাৰ দিছো ৰহ বাৰু। দুটা নাম্বাৰ না 910168 লাস্ট সাইড লাগে 1130 মাৰ 1130 1130 মাৰ চা। OTP আছে তো মোৰ লগতে। তুই এবারে যেতিয়া মই এই বিস্কুটৰ পাৰ্টি হ'ব আৰু কি ভুজিয়াৰ পাৰ্টি ৰঞ্জিতক খুৱাব লাগিব। মোবাইলটো আহি গ'ল, এইটো মোবাইল তোমাৰ মোবাইলটো, নতুন মোবাইলটো আহি গ'ল। এইটো নতুন মোবাইলটো আহি গ'ল চা। আৰু বিস্কুট আনিছো, এই বিস্কুট আৰু ভুজিয়াৰ খানা হ'ব। আৰু খানা খাব আহিছে লুভিয়া ৰঞ্জিত। বিস্কুটৰ আৰু ভুজিয়াৰ খানা খাব আছে ৰঞ্জিত। সি মাংস নাখায়, ভুজিয়া আৰু টকতা বিস্কুটৰ খানা খাব বোলে। মোবাইল কিনা টকতা বিস্কুট আৰু ভুজিয়া খাৱাৰ সি বিৰাট লোভ তাৰ। এইটো ৰঞ্জিত, ৰঞ্জিত আহিছে, এইটো মোবাইল নতুন মোবাইল। তাৰ পকেটত চা হাজাৰ হাজাৰ লাখ লাখ টকা, সি খাই টকতা বিস্কুট আৰু ভুজিয়া। এতিয়া চাহ বহাব আৰু আমি চাহ খাম। মোবাইলৰ খানা, নতুন মোবাইলটো C31 Poco C31
মোবাইলটো খুলিলোঁ তাতে ল'ৰাটোৰ আগতে